আমাৰ মানে অধিৱেশন হৈছিলে এই বছৰৰ যেটো আমাৰ অধিৱেশন হয় বছৰি এটো মানে ৰামফল বিলত হৈছিলে কোকৰাঝাৰৰ জানুৱাৰী মাহত কিন্তু সেই সময়ত ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা চলি আছিল আৰু সেই কাৰণে আমি সেই অধিৱেশনত আমাৰ বহুত বিষয়টো বিতংভাৱে আলোচনা কৰিবলৈ সুযোগ পোৱা নাছিল আৰু সেই কাৰণে আমি এই অধিৱেশনটো ল'ব লগা হৈছে আৰু সেই সময়ত আমাৰ ডেলিগেট হাউসে প্ৰতিনিধি সভাই আমাক এম্পাৱাৰ্ড কৰিছিলে যে এই গভৰ্ণমেণ্টৰ লগত আলোচনাটো অলপ স্পীড আপ কৰিব লাগে আৰু যিখিনি বাৰ্গেনিং হৈ আছে সেইটো আমাৰ আলোচনা হৈছিল কি বিষয় আছে এই বিষয়খিনি যদি হয় গভৰ্ণমেণ্টে যদি এগ্ৰি কৰে তেনেহলে চুক্তিটো কৰিব লাগে বুলি আমাক এম্পাৱাৰ্ড কৰিছিল এই হিচাপে আমি আলোচনাত থাকিলো এনডিবিৰ গোটবিলাকৰ লগত যিবিলাক লোক পাইছো আমি আলোচনা কৰিলো আৰু সেই গুটি কথাটো লৈ গৈ পেলাই এটা চুক্তি হৈ গল এটা শান্তি প্ৰতিষ্ঠা হৈ গল গতিকে আজি আমি এই যেটো অধিৱেশন এই অধিৱেশনত আমাৰ যেটো বদলেন আন্দোলন বা বিভিন্ন ৰাজনৈতিক আন্দোলন অৰাজনৈতিক আন্দোলন সেই কথাবিলাক লৈ পেলাই আজি প্ৰতিনিধি সভাত আলোচনা হ'ব পৰৱৰ্তী কাৰ্যসূচী কৰ্মসূচী কি হ'ব আৰু ইয়াৰ বাহিৰে যিবিলাক ইস্যুক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে বিশেষকৈ শিক্ষাৰ দিশত অৰ্থনৈতিক দিশত সামাজিক দিশত সেইবিলাক বিষয়বিলাক বহুত সময়ত অলপ ইগনোৰ কৰাৰ নিচিনা হয় যেতিয়া এটা ৰাজনৈতিক আন্দোলন চলি থাকে যেতিয়া ডিসকাশন চলি থাকে বিভিন্ন মানে সমস্যা চলি থাকে তেতিয়া সেই বিষয়বিলাকক অলপ এৰি চলা নিচিনা হয় তো সেই কাৰণে এই প্ৰতিনিধি সভাত আমি আলোচনা কৰিম যে সেই বিষয়বিলাক আমাৰ গুৰুত্বপূৰ্ণ বিষয় কাৰণ শিক্ষিক দিশত আমি ইগনোৰ কৰিব নোৱাৰো আজি কিতাপ পোৱা নাই ল'ৰা ছোৱালী এতিয়ালৈকে যদি একাডেমিক সেশন ইতিমধ্যে আৰম্ভ হৈ গ'ল কিতাপটো যোৱা বছৰতো সব কিতাপ যেটো পৰ্যাপ্ত পৰিমাণৰ কিতাপ পাব লাগে টেক্সট বুক পোৱা নাই আজি শিক্ষকসকলৰ সমস্যা আছে এই চুক্তিত এই কথাবিলাক লিপিবদ্ধ আছে যে গোটেই স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগে সেপাৰেট ডাইৰেক্ট হ'ব লাগে সো এইবিলাক ৰূপায়ণ হোৱাৰ কাৰণে যিবিলাক লাগে সেইবিলাক আমি আলোচনা কৰিম আৰু ইয়াৰ লগে লগে এটা দিক নিৰ্ধাৰণ কৰা হ'ব যিখিনি এজেন্ডা তৈয়াৰ কৰা হ'ব যিখিনি একশন প্লান তৈয়াৰ কৰা হ'ব হিটো লৈ পেলাই আগবাঢ়ি যোৱা হ'ব আৰু আজি বিশেষকৈ এই চুক্তিটো হৈ গ'ল চুক্তিৰ আখৰে যেটো দফাবিলাক আছে এইটো ৰূপায়ণ হ'ব লাগিব এই কাৰণে চুক্তিকাৰী সংগঠনবিলাকৰ লগত যিসকলে চুক্তি কৰি আহিছে ইহঁতৰ লগত এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব আৰু চৰকাৰৰ লগত সদায় কোঅৰ্ডিনেশ্যন থাকি এই কামবিলাক কৰাই ল'ব লাগিব সেই কাৰণে কিছুমান আলোচনা আৰু আছে এইটো আলোচনা কৰা হ'ব আনপিনেদি ৰাজনৈতিক যেটো পৰিৱৰ্তনৰ কথা সেইবিলাকো চিন্তা চৰ্চা হ'ব কাৰণ নিখিল বড়ো ছাত্ৰ সন্থাৰ এজেন্ডাবিলাক ৰাজনৈতিক এজেন্ডা আছিল সেই কাৰণে সময়ে আমি পাৰ্লিয়ামেণ্টত কাকবা ভোট দিছো এছেম্বলিত কাকবা ভোট দিছো সেইবিলাক চলি আছে গতিকে চুক্তিটো হৈ যোৱাৰ পিছত এটো ৰূপায়ণ কৰাৰ নামত যিখিনি কাম আমি কৰিব লাগে যিখিনি চুক্তি কৰা সংগঠনবিলাকে কৰিব লাগে সেইখিনি কৰাৰ কাৰণে ৰাজনৈতিকভাৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ কি দায়িত্ব থাকিব সেই কথাবিলাকো আজি ইয়াত আলোচনা হ'ব খবৰ ওলাইছে আপুনি এৰিব গৈছে নাই এৰিবটো বহুত বছৰ আগতে লাগিছিলে আমাৰটো 2 বছৰ সংগঠনটো গতিকে আজি আহি 2 বছৰ হ'ল বহুত দীৰ্ঘদিন হৈ গ'ল তো ইতিমধ্যে মোৰ টাইমটো বহুত বছৰ আগতে মানে এক্সপায়াৰি ডেটটো গুচি গৈছে কিন্তু ইস্যু আছে বুলি প্লাই কাম কৰিবলৈ ৰাজনৈতিক দায়িত্ব দিছে এই হিচাপে মই কাম কৰি আছো এতিয়ালৈকে মই এপছৰ সভাপতি গতিকে অহাকালি সূৰ্য উদয় হোৱাৰ পিছত কি হয় সেইটো মই আজিয়ে ক'ব নোৱাৰো সূৰ্য ইবা উদয় হয় না নহয় অহাকালি ইয়াৰ পিছতে মই ক'ব পাৰিম নতুন দলৰ চিন্তা চৰ্চা চলিব পাৰে নাই সেইটো এটা এনে মিডিয়াত চলি থকা এটা ইস্যু হয় কোনো কোৱা নাই আমি কোনো আলোচনা কৰা নাই ৰাইজে বিচাৰিলে ৰাইজে এইটো ডিসিশনটো ল'ব কিন্তু মই ব্যক্তিগতভাৱে তেনেকুৱা কিবা নতুন দল ৰাজনৈতিক এই কথাবিলাক এতিয়ালৈকে মোৰ মনত আহা নাই কাৰণ এই অঞ্চলত বহুত সমস্যা আছে প্ৰথম উদ্দেশ্যটো আছিল শান্তি প্ৰতিষ্ঠা কৰা আৰু আজি আপোনালোকৰ সহায়ত চৰকাৰৰ মানে ইনিচিয়েটিভত বহুত দল সংগঠনৰ সহায়ত আমি শান্তি প্ৰতিষ্ঠা কৰাত একখোজ আগুৱাই যাব পাৰিছো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা সেকেন্ড কথা হৈছে এতিয়া আমাৰ ইয়াত শিক্ষা দিকাৰ সমস্যা আছে এমপ্লয়মেন্টৰ সমস্যা আছে বহুত লৰা ছোৱালী আজি এমুঠি ভাতৰ কাৰণে গুজৰাট হাৰিয়ানালৈ গুচি গৈছে ঘৰবাৰী এৰি বহুতে ট্ৰাফিকিংৰ ভিকটিম হৈছে ছোৱালীবিলাক সো বহুত কাম কৰিব লগা আছে অকল ৰাজনীতিয়ে নহয় আজি পেপাৰে পত্ৰয়ে টিভিত যেটো দেখিছো ৰাজনীতিক মইতো আচৰিত হৈছো আজি ৰাজনীতি থাকিও বহুত মানুহবিলাক বহুত কাম কৰিব পৰা নাই গতিকে ৰাজনীতিটো ইমান কম্পালসন নহয় ইয়াৰ চুক্তি ৰূপায়ণ কৰিবলৈ তো ৰাজনীতিৰ দৰকাৰ হ'ব নিশ্চয় হিতুকে ৰাইজে এতিয়া আলোচনা কৰি আছে যে চুক্তি কৰা সংগঠনবিলাকে মিলি পেলাই ৰাজনীতিটো কৰিব লাগে আৰু এটা পৰিৱৰ্তন লাগে যেহেতু 15 বছৰ 17 বছৰ এটা দলে শাসন কৰি আছে আৰু সেই শাসন কৰা দলৰ
কিছুমান নেতৃত্বৰ ওপৰত ৰাইজে হয়তো সন্তুষ্ট হোৱা নাই বিপিএফৰ ওপৰত ৰাইজৰ বিশ্বাস বা আপোনালোকৰ বিপিএফক সন্তুষ্ট নহয় নেকি এই কথাটোকে লৈ পেলাই আজি ৰাইজে চৰ্চা কৰিছে যে তেনেকুৱা এটা চিন্তা কৰাটো ভাল গতিকে এইটো নিখিল বড়ো ছাত্ৰ সন্থাই অকলে এইটো চিন্তা কৰিব নোৱাৰে কাৰণ আমি একত্ৰিত হৈ পেলাই এটা সংগ্ৰাম কৰিছিলোঁ আমাৰ জইণ্ট মুভমেণ্ট গ্ৰুপ আছে বিভিন্ন সংগঠন আছে সব আলাপ আলোচনা হ'ব আমাৰ ইন্টেলেকচুৱেল সকল আছে আলোচনা হ'ব এতিয়াতো আমাৰ কনভেনশ্যনহে হ'ব আজি গতিকে সেই কনভেনশ্যনত আমি কিমান লিমিটলৈকে কথা পাতিব পাৰোঁ সেই কথাটো কালি আজিৰ ভিতৰত পাতিম আজি গধূলিৰ ভিতৰত অহাকালিলৈ আপোনালোকে জানিব যে আমি কি কৰিম কিন্তু নতুন দল খোলা কিবা ৰাজনীতিক সেই কথাবিলাক ইমান লেভেললৈকে যিটো ভাবিছে বা প্ৰচাৰ হৈছে ইমান আলোচনা নহ'ব আৰু এইটো কোনো ৰাজনীতিক অভিৱৰ্তন নহয় এইটো একমাত্ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পেচিয়েল কনভেনশ্যন মঞ্চৰ পৰা ওলাই গৈ চিন্তা চৰ্চা হ'ব নেকি নাই এপছুৰ মঞ্চৰ পৰা ওলাই কি কৰিম এইটোৰ কাৰণে এইটো চিন্তা কৰিব টাইম লাগিব কাৰণ তেনেকুৱা একো ৰিম'ট কণ্ট্ৰল মটৰ নাই যে এটাৰ পৰা এটাত যাম এটাৰ পৰা এটাত যাম খবৰ ওলাইছে বিজেপিও আপোনাক ৰঙাদলি চাইছে এইটো এনেকুৱা একো নাই যে আজি আলোচনাটো আমি কৰি আছোঁ যিহেতু চুক্তি কৰিব লাগিব সমস্যা এটা আছে এই সমস্যা সমাধানৰ কাৰণে চৰকাৰত বিজেপি আছে আজি কোনোবা MLA হ'লেও মন্ত্ৰী হ'লেও চৰকাৰৰ মানুহ হ'লেও এইটোতো বিজেপিৰে না তেখেতসকলৰ লগত আলোচনা বহুত হৈ গৈছে কিন্তু ৰাজনীতি কৰাৰ কাৰণে আলোচনা আজিলৈকে হোৱা নাই এইটো ভৱিষ্যতত দেখা যাব কি কৰা যায় গতিকে আজি কংগ্ৰেছৰ পৰাও কেতিয়াবা কোনোবা ফোন কৰিব পাৰে বেলেগ বেলেগ দলৰ পৰাও ফোন কৰিব পাৰে তো সেই কথাবিলাক পিছত ভাবিম এতিয়া মই এপছু প্ৰেছিডেণ্ট হৈ আছোঁ গতিকে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো কৰ্ম যিটো দায়িত্ব সেইখিনি আমি পালন কৰি আহিছোঁ আৰু যিখিনি সময়লৈকে আহে সময় আছে সেইখিনি সময়ত মই পিউৰলি এপছু প্ৰেছিডেণ্ট হৈয়ে থাকিব বিচাৰোঁ